Welcome to my channel MB sir. আজি আমি পার্ট এ লেসন নম্বৰ 4 ইন্টারন্যাশনাল অর্গানাইজেশন আন্তর্জাতিক সংগঠনৰ 10টা গুৰুত্বপূৰ্ণ MCQৰ বিষয়ে আলোচনা কৰিম। তো ভিডিওটো সম্পূৰ্ণ চাবলৈ সকলোকে অনুগ্ৰহ কৰিলোঁ। Question number 61. India became a member of the United Nations in ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল A 1945, B 1947, C 1950, D 1962। ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন নম্বৰ A। 1945 চনত ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল। Question number 62. Which of the following countries is not a member of the Security Council? তলৰ কোনখন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ সদস্য নহয়? A ৰাছিয়া, B ইণ্ডিয়া, C People's Republic of China, D France। ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন নম্বৰ A B। অপশ্যন নম্বৰ B। ইণ্ডিয়া ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয়। নেক্সট কোৱেশ্চন 63. The World Trade Organization was established in বিশ্ব বাণিজ্য সংস্থা গঠিত হৈছিল 2000, B 2005, C 2002, D 1995। ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন নম্বৰ D 1995ত WTO গঠন কৰা হৈছিল। Question number 64. United Nations Day is observed on ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় A October 24, B November 24, C December 24, D September 24। ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন নম্বৰ A অক্টোবৰ 24। 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল আৰু সেই 24 অক্টোবৰ দিনটোকে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা। নেক্সট কুৱেশ্যন 65. The Universal Declaration of Human Rights was adopted in ৰাষ্ট্ৰসংঘৰ সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰিছিল A 1945, B 1948, C 1950, D 1952। ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন নম্বৰ B 1948। নেক্সট কুৱেশ্যন 66. The number of permanent members in the Security Council is নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা হ'ল অপশ্যন নম্বৰ A 5, অপশ্যন নম্বৰ B 10, অপশ্যন নম্বৰ C 15, অপশ্যন নম্বৰ D 20। ইয়াৰ সঠিক এনসাৰ হ'ব অপশ্যন নম্বৰ A। 5টা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছে, যেনে ফ্ৰান্স, ব্ৰিটেইন, চীন, ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন 67. What is the full form of WHO? WHOৰ সম্পূৰ্ণ ৰূপটো কি? A World Happy Organization, B World Human Organization, C World Healthy Organization, D World Health Organization। ইয়াৰ সঠিক এনসাৰটো হ'ব অপশ্যন নম্বৰ D World Health Organization। Question number 68. How many judges are there in the International Court of Justice? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত কিমানজন ন্যায়াধীশ আছে? A 13, B 14, C 15,
ডি 16 ইয়াৰ সঠিক আনসাৰটো হ'ব অপশন নম্বৰ সি 15 আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত 15খন ন্যায়াধীশ আছে নেক্সট কোশ্চেন 69 how many member countries are there in the world bank at present বৰ্তমান বিশ্ব বেংকত কিমান সদস্য দেশ আছে A 189 B 190 C 191 D 192 ইয়াৰ সঠিক আনসাৰটো হ'ব অপশন নম্বৰ A 189 হৈছে ৰাষ্ট্ৰসংঘৰ বিশ্ব বেংকৰ সদস্য নেক্সট কোশ্চেন এই ভিডিওটোৰ শেষ কোশ্চেনটো হৈছে 70 নম্বৰ হোৱাট ইজ দ্য প্ৰাইমাৰী গোল অফ দি ৱৰ্ল্ড বেংক বিশ্ব বেংকৰ মুখ্য লক্ষ্য কি এ টু প্ৰমোট ইণ্টাৰনেশ্যনেল ট্ৰেড আন্তঃৰাষ্ট্ৰীয় বাণিজ্য উন্নীত কৰা বি টু প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেন্স এণ্ড এডভাইচ টু ডেভেলপিং কাণ্ট্ৰিজ উন্নয়নশীল দেশসমূহক আৰ্থিক সাহায্য আৰু পৰামৰ্শ প্ৰদান কৰা চি টু মেইনটেইন ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা ৰক্ষা কৰা ডি টু ৰেগুলেট গ্লোবেল মনিটাৰী পলিচি বিশ্বব্যাপী মুদ্ৰানীতি নিয়ন্ত্ৰণ কৰা ইয়াৰ সঠিক আনসাৰটো হ'ব অপশন নম্বৰ বি টু প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেন্স এণ্ড এডভাইচ টু ডেভেলপিং কাণ্ট্ৰিজ উন্নয়নশীল দেশসমূহক আৰ্থিক সাহায্য আৰু পৰামৰ্শ দিয়া হৈছে বিশ্ব বেংকৰ মূল লক্ষ্য থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' প্লিজ লাইক comments and subscribe to my channel for connecting to me. Jai Hind, Jaya Ekhom, Bharat Mata Ki